নমস্কাৰ বন্ধুসকল, আজি আমি এটা নতুন টপিক আলোচনা কৰিম যিটো হ'ল জনপ্ৰিয় ব্যক্তিৰ উপনাম অৰ্থাৎ ছদ্মনাম, নিকনেমছ অফ ফেমাছ পাৰ্চনেলিটিজ। লৌহ মানৱ মেন অফ আইৰণ বুলি কোৱা হয় চৰ্দাৰ বল্লভভাই পেটেলক। শান্তি মানৱ অৰ্থাৎ মেন অফ পিচ বুলি কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰীক। ভাগ্যৱান মানৱ অৰ্থাৎ মেন অফ ডেষ্টিনি বুলি কোৱা হয় নেপোলিয়ন বোনাপাৰ্টক। দেশৰত্ন অৰ্থাৎ দেশৰত্ন বুলি কোৱা হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। দেশবন্ধু অৰ্থাৎ দেশবন্ধু বুলি কোৱা হয় চিত্তৰঞ্জন দাসক। সীমান্ত গান্ধী অৰ্থাৎ ফ্ৰণ্টিয়াৰ গান্ধী বুলি কোৱা হয় খান আব্দুল গফুৰ খানক। ভাৰতৰ বয়োবৃদ্ধ পুৰুষ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় দাদাভাই নৰজিক। দেশপ্ৰিয় অৰ্থাৎ দেশপ্ৰিয় বুলি কোৱা হয় যতীন্দ্ৰ মোহন সেনগুপ্তা। অজাতশত্ৰু বুলি কোৱা হয় ৰাজেন্দ্ৰ প্ৰসাদক। লোকনায়ক বুলি কোৱা হয় জয়প্ৰকাশ নাৰায়ণক। জননায়ক বুলি কোৱা হয় কৰ্পূৰী ঠাকুৰক। মহামানা বুলি কোৱা হয় মদন মোহন মালৱীয়ক। পঞ্জাৱ কেশৰী অৰ্থাৎ পঞ্জাৱ কেশৰী বুলি কোৱা হয় লালা ৰাজপথ ৰয়ক। অন্ধ্ৰ কেশৰী অৰ্থাৎ অন্ধ্ৰ কেশৰী বুলি কোৱা হয় টি প্ৰকাশমক। বেংগল কেশৰী অৰ্থাৎ বেংগল কেশৰী বুলি কোৱা হয় আশুতোষ মুখাৰ্জীক। ভাৰতৰ নাইটিংগেল অৰ্থাৎ নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয় সৰোজিনী নাইডুক। ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় সমুদ্ৰগুপ্ত অৰ্থাৎ সমুদ্ৰগুপ্তক। কাশ্মীৰৰ আকবৰ অৰ্থাৎ আকবৰ অফ কাশ্মীৰ বুলি কোৱা হয় জৈনুল আবিদিনক। বংগবন্ধু বুলি কোৱা হয় শ্বেখ মুজিবুৰ ৰহমানক। শ্বহীদ ই আজম বুলি কোৱা হয় ভগত সিঙক। ভাৰতৰ শ্বেক্সপিয়াৰ অৰ্থাৎ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি কোৱা হয় কালিদাসক। কুৱেইট ই আজম বুলি কোৱা হয় মহম্মদ আলী জিন্নাক। দীনবন্ধু বুলি কোৱা হয় C.F. এণ্ড্ৰিউজক। চেইণ্ট অফ গাটাৰ্ছ বুলি কোৱা হয় মাদাৰ টেৰেছাক। টাইগাৰ অফ মাইচুৰ বুলি কোৱা হয় টিপু চুলতানক। ৰাজৰ্ষি বুলি কোৱা হয় পুৰুষোত্তম দাসক। বাবুজী বুলি কোৱা হয় জগজীৱন দাসক। ব্লেক গান্ধী বুলি কোৱা হয় মাৰ্টিন লুথাৰ কিঙক। মেন অফ ব্লাড এণ্ড আইৰণ বুলি কোৱা হয় বিছমাৰ্কক। ফুৰহাৰ বা ফাৰহাৰ বুলি কোৱা হয় এডল্ফ হিটলাৰক। মেকিভেলি অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ মেকিভেলি বুলি কোৱা হয় চাণক্যক। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।